মই ডক্টৰ ৰাজশ্ৰী বৰ্মন আৰু মই এগৰাকী ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকক নেক ষ্ট্ৰেচিং এক্সাৰচাইজ কেইটামান শিকাম। ষ্ট্ৰেচিং এক্সাৰচাইজটোত নেকটো ফ্ৰণ্টৰ ফালে বেণ্ড কৰিব, দেন পিছফালে বেণ্ড কৰিব। 10 ছেকেণ্ড হোল্ড কৰিব। ফ্ৰণ্টৰ ফালে বেণ্ড কৰি 10 ছেকেণ্ড হোল্ড, বেক ফালে বেণ্ড কৰি 10 ছেকেণ্ড হোল্ড। 1 2 3 4 5 6 7 8 9 10 10 বেক ফালে নিব। 1 2 3 4 5 6 7 8 9 10 এইটো এক্সাৰচাইজ আপোনালোকে 5 টাইমছ ৰিপিট কৰিব পাৰিব। এক্সাৰচাইজটোৰ কাৰণে লাহে লাহে নেকটো ছাইড টু ছাইড বেণ্ড কৰিব, কিন্তু শোল্ডাৰটো এনেকৈ নানিব, জাষ্ট নেকটো ছাইড টু ছাইড বেণ্ড কৰিব শ্ল'লি শ্ল'লি। 1 2 3 4 5 6 7 8 9 10 থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে নেকটো ছাইড টু ছাইডে চাব। 1 2 মোমেণ্টটো খুব শ্ল' কৰিব। 3 4 5 6 7 8 9 10 ফ'ৰ্থ ষ্ট্ৰেচিংটো হ'ল হাতখন মূৰৰ পৰা নি নেকটো এটা চাইডে বেণ্ড কৰিব, আৰু যেতিয়া আপোনালোকে এইটো কৰিব আপোনালোকে ইয়াত এটা ষ্ট্ৰেচ ফিল কৰিব। ষ্ট্ৰেচটো 10 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10 ছেম টু অপজিট ছাইডে কৰিব। হাতখন মূৰৰ পৰা নি এইখিনি জেগাত ধৰিব, দেন নেকটো বেণ্ড কৰি দিব। ইয়াৰ এটা ষ্ট্ৰেচ ফিল কৰিব। 1 2 3 4 5 6 7 8 9 10 নেকটো যাতে খুব জোৰে নাটানে, জাষ্ট লাহেকৈ টানিব। লাহেকৈ টানিলে আপোনালোকে ইয়াত ষ্ট্ৰেচ ফিল কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। থেংক ইউ।